हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে অৰুণোদয় 3.0 ৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আপোনালোকে এই ফৰ্মটো ক'ত পাব, কেনেকৈ পাব, মই ভিডিঅ'টোত বিতংভাৱে আপোনালোকক বুজাই দি যাম। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত মই ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব আৰু কেনেকৈ ফিলআপ কৰিব মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ বুজাই দিম আপোনালোকক। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ধৈৰ্য সহকাৰে, তেতিয়াহ'লে আপোনালোকে বিতংভাৱে বুজিব পাৰিব। আৰু ইয়াত কি ডকুমেণ্ট লাগিব মই সকলোৰ বিষয়ে মই আজি কৈ যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে এই ফৰ্মটো পাব আপোনালোকে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ গাঁও পঞ্চায়তত এটাকৈ গাঁও সভা হ'ব। এই গাঁও সভাত গৈ আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰি আপোনালোকে এই ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰে। আৰু এই ফৰ্মটো লাভ কৰাৰ পিছত আপোনালোকে এইটো সম্পূৰ্ণ ফিলআপ কৰি আপোনালোকৰ গাঁও পঞ্চায়তত নি জমা দিব। গতিকে আশা কৰোঁ আপোনালোকৰ অৰুণোদয় 3.0ত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু আপোনালোকে প্ৰত্যেক মাহত অৰুণোদয়ৰ ধনবোৰ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া হওক, এইটো ফৰ্মত লিখা আছে ফাইনেন্স ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। ইয়াত আপোনালোকে প্ৰথমত দেখা পাব ফাইনেন্স ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্টত লাগিব, ইয়াত প্ৰথমত আপোনালোকৰ পাছপোৰ্ট চাইজ এখন ফটো লাগিব। এই ফটো আপোনালোকে এই ফৰ্মত গাঁঠি দিব। আৰু ইয়াৰ পিছত দেখা পাব ইয়াত আৰ ইউ এন এক্সাইটিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম য়েছ অৰ ন দিয়া আছে। ইয়াত আপোনালোকে যদি প্ৰথমৰ পৰা অৰুণোদয়ৰ ধন আপোনালোকে লাভ কৰি থাকে তেনেহ'লে আপোনালোকে এই য়েছ অপশ্যনত ক্লিক কৰিব, য়েছ কৰি দিব, আৰু নহ'লে অন্যথাই আপোনালোকে নটো কৰি দিব। ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ। আপোনালোকে ইয়াত নিজৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত ফিল কৰিব। ইয়াত আপোনালোকে দেখা পাব ৰেচন কাৰ্ড নাম্বাৰ, আপোনালোকে ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰটো ফিল কৰিব। ইয়াৰ পিছত দেখা পাব আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ যাৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে এই ডিষ্ট্ৰিক্টটো ইয়াত ফিল কৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব ইয়াত LAC, আপোনালোকৰ সমষ্টিটোৰ নাম ইয়াত উল্লেখ কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব এপ্লিকেণ্ট ডিটেইলছ। ইয়াত প্ৰথমত দেখা পাব আপোনালোকে এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, যোন হিতাধিকাৰী হ'ব যাৰ কাৰণে আপোনালোকে অৰুণোদয় এপ্লাইটো কৰিব তাৰ নামটো প্ৰথমত বহাব। ইয়াৰ পিছত তাৰ মিডিল নেমটো বহাব। ইয়াৰ পিছত আপোনালোকে লাষ্ট নেমটো বহাব। ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে কেয়াৰ অফ, আপোনালোকে যদি দেউতাক থাকে তেনেহ'লে দেউতাকৰ নাম দিব, যদি ছোৱালী থাকে তেনেহ'লে ছোৱালীৰ নাম দিব। ইয়াৰ পিছত দেখা পাব আপোনালোকে জেণ্ডাৰটো মেইল হয় নে ফিমেইল হয় নে আদাৰ্ছ হয়, যিটো হয় আপোনালোকে ইয়াত বহাব। ইয়াৰ পিছত ওচৰত দেখা পাব আপোনালোকে ডেট অফ বাৰ্থ, আপোনালোকে ডেট অফ বাৰ্থটো শুদ্ধকৈ বহাই ল'ব। ইয়াৰ পিছত আপোনালোক আহক 2 নম্বৰ কলমত। ইয়াত আপোনালোকে দেখা পাব এড্ৰেছ ডিটেইলছ। ইয়াত প্ৰথমত লিখা আছে ব্লক, আপোনালোকৰ যাৰ যিটো ব্লক হয় ইয়াত শুদ্ধকৈ বহাব। ইয়াৰ পিছত আছে GP, যাৰ যিটো গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তৰ নামটো ইয়াত বহাব। ইয়াৰ পিছত ইয়াত কেইবাটাও অপশ্যন আছে /BCDC /BDC /ৱাৰ্ড, যাৰ যিটো হয় ইয়াত বহাই দিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব ভিলেজ নেম, আপোনালোকৰ নিজৰ ভিলেজ নেমটো শুদ্ধকৈ বহাব। ইয়াৰ পিছত লোকেলিটি লেণ্ডমাৰ্ক, আপোনালোকৰ লোকেলিটিৰ নামটো ইয়াত বহাই দিব। ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে মোবাইল নাম্বাৰ, আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত বহাব। আৰু ইয়াৰ কাষত দেখা পাব আপোনালোকে পিন নাম্বাৰ, যাৰ যিটো পিন কোড হয় পিন নাম্বাৰটো ইয়াত বহাব। ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে হাউচ নাম্বাৰ, যাৰ যিটো ঘৰ নম্বৰ হয় এইটো আপোনালোকে বহাব। ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে পুলিচ ষ্টেচন, যাৰ যিটো পুলিচ ষ্টেচন আছে ইয়াত আপোনালোকে শুদ্ধকৈ নামটো বহাব। ইয়াৰ পিছত দেখা পাব 3 নম্বৰ কলমত প্ৰায়ৰিটি হাউচ হোল্ড। ইয়াত আপোনালোকৰ কেইবাটাও অপশ্যন আছে। ইয়াত আছে উইণ্ড' এজ 45+, কাৰোবাৰ যদি 45+ হয় ইয়াত আপোনালোকে টিক মাৰ্কটো লগাব। ইয়াৰ পিছত দিব্যাংগ, যদি কোনোবা বিকলাংগ হয় তাৰ আপোনালোকে ইয়াত য়েছ মাৰ্ক লগাব। আৰু যদি আপোনালোকৰ ইয়াত কেইবাটাও অপশ্যন আছে আনমেৰিড ৱমেন এজ 45, কোনোবাৰ যদি বিয়া হোৱা নাই 45 এজ হৈ গ'ল, বয়স 45 হৈ গ'ল, ইয়াত আপোনালোকে য়েছ দিব পাৰে। ইয়াৰ পিছত আপোনালোকে দেখা পাব ওমেন হাউচেছ কমপ্লিটেড হাউচ হোল্ড ইনকাম লেছ দেন 2 লাখ, মিনিমাম 2 লাখৰ ভিতৰত যদি ইনকাম থাকে তেনেহ'লে ইয়াত আপোনালোকে এইটো টিক কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকে 4 নম্বৰ কলমত দেখা পাব ইয়াত আপোনালোকে বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, যাৰ কাৰণে আপোনালোকে
আবেদন কৰি আছে তাৰ বেংক একাউণ্ট নাম্বাৰটো প্ৰথমত বহাব ইয়াৰ পিছত আপোনালোকে বেংক নেমটো বহাব ইয়াৰ পিছত আপোনালোকে বেংক ব্ৰাঞ্চৰ নেমটো বহাব ইয়াৰ পিছত আপোনালোকৰ IFSC কোড বহাব ইয়াৰ পিছত প্ৰথমত বেংক পাছবুকৰ ফ্ৰণ্ট পেজ এটাষ্টেড এইটো আছে নে নাই আপোনালোকে ইয়াত ইয়েছ ন দিয়া আছে যদি এইটো এটাষ্টেড ফাৰ্ষ্ট ফ্ৰণ্ট পেজটো আছে ইয়াত আপোনালোকে ইয়েছ টিক মাৰ্কটো লগাব ইয়াৰ পিছত আপোনালোকে দেখা পাব কনচাৰ্ন সেল এণ্ড সেল্ফ ডিক্লেৰেশ্যন ইয়াত আপোনালোকৰ নিজৰ ডিক্লেৰেশ্যনটো ইয়াত আপোনালোকে টিক লগাব ইয়াৰ পিছত দেখা পাব মাই আধাৰ নাম্বাৰ নিজৰ আধাৰ নাম্বাৰটো ইয়াত বহাব ইয়াৰ পিছত তলত দেখা পাব 2 নম্বৰ কলমত কনচাৰ্ট ফৰ দা এপিক এণ্ড ৰেচন কাৰ্ড আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহাব এপিক নাম্বাৰ ইয়াত এপিক নাম্বাৰটো বহাই তলত আপোনালোকে দেখা পাব অৰুণোদয় 3.0 সেল্ফ ডিক্লেৰেশ্যন ইয়াত প্ৰথমত আপোনালোকৰ নিজৰ নামটো দিব ইয়াৰ পিছত নেম অফ CO কেয়াৰ অফ তাৰ নামটো দিব ইয়াৰ পিছত তাৰ এজটো দিব আৰু কিমান বয়স হ'ল ইয়াত এইটো বহাই আপোনালোকে তলত আহি দেখা পাব আপোনালোকৰ ইয়াত আছে বেনিফিচিয়াৰী নেম যাৰ কাৰণে আপোনালোকে আবেদন কৰি আছে তাৰ নামটো ইয়াত বহাব ইয়াৰ পিছত বেনিফিচিয়াৰী সিগনেচাৰ তাৰ সিগনেচাৰটো ইয়াত দিব ইয়াৰ পিছত যিটো তাৰিখত আপোনালোকে জমা দিব ইয়াত আপোনালোকে ডেটটো বহাব ইয়াৰ পিছত আপোনালোকৰ প্লেচটো বহাই পিনে আপোনালোকে এইটো যিটো ইয়াত ডেট আপোনালোকে ডেটটো বহাব ইয়াত আপোনালোকে বেনিফিচিয়াৰী নেমটো বহাব আৰু বেনিফিচিয়াৰী সিগনেচাৰ এণ্ড প্লেচ এইকেইটা বহাই আপোনালোকৰ ওপৰত ফৰ্মৰ ওপৰত যিটো ফটো আছে ফটোটো আপোনালোকে ইয়াত বহাই আপোনালোকে এই ফৰ্মটো আপোনালোকৰ গাঁও পঞ্চায়তত নি জমা দিব পাৰে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে ষ্টেপ বাই ষ্টেপ বুজি পাইছে এনেকুৱা ধৰণে আপোনালোকে অৰুণোদয় 3.0 ৰ কাৰণে আপোনালোকে নিজৰ আবেদনটো কৰিব পাৰিব